হাই ভিউৱাৰ্ছ, মই প্ৰসেনজিৎ লোকেল কুকিং কিচেনলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ ওচৰত লৈ আহিছোঁ আজি অতি সহজতে বনাব পৰা সোৱাদ লগা মৰ্নিং ব্ৰেকফাষ্ট মেগী। আহক চাই লওঁ কেনেদৰে মই বনাওঁ। প্ৰথমতে মই পানী গৰম কৰি ল'ম। ইয়াতে মই দি দিম মেগী। মই 2 মিনিটমান বইল কৰি ল'ম। মোৰ বইল হৈ গ'ল। এতিয়া মই লগে লগে নমাই ঠাণ্ডা পানীৰে ধুই ল'ম। কেৰাহী মই বহাই ল'লোঁ। এতিয়া মই মিঠাতেল দিম। তেলটো গৰম হওঁতে মই কাটি ৰখা পিঁয়াজখিনি দি দিলোঁ আৰু লগতে জলকীয়া 2টা দিছোঁ, কেঁচা জলকীয়া। ভালদৰে ভাজি ল'ম। ভজা হৈ গ'ল। এতিয়া মই কাটি ৰখা বিলাহী দি দিছোঁ। মই ডাঙৰ চাইজৰ বিলাহী এটা লৈছোঁ। সোৱাদ অনুসৰি নিমখ দিলোঁ। বিলাহী নগলালৈকে মই পূৰা ফ্ৰাই কৰি ল'ম। ভাঙি ৰখা 2টা ডিম দি দিম মই। এতিয়া পূৰা ফ্ৰাই কৰি ল'ম মই ভালকৈ ডিমৰ সৈতে। মেগী মছলা দিছোঁ। আকৌ ধুনীয়াকৈ মিলাই ল'ম, ফ্ৰাই কৰি ল'ম। সিজাই ৰখা মেগী দি দিম। পূৰা ভালকৈ মিলাই ল'ম। মই 4 চামুচ টমেটো চচ দিলোঁ। আগৰ দৰে ধুনীয়াকৈ মিলাই ল'ম। মেগী মছলা দিলোঁ। মেগী মোৰ ৰেডি। অতি সহজতে ৰাতিপুৱা বনাই খাব পাৰে। যদি আপোনালোকৰ মোৰ ৰেচিপিটো ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু নতুন ভিডিঅ' পোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।